পকা ভূত জলকীয়া আনি হেৰিত সানি দিব লাগে। নমস্কাৰ কেঁচা কলিজা টুকুৰাসকল, স্বাগতম জনাইছোঁ আমাৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ। আৰু আপোনালোকে চাইছে বিকে ৰোষ্টাৰ। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে কৈ দিওঁ যে ভিডিঅ'টো মাত্ৰ হাঁহি ধেমালিৰ বাবে বনোৱা হৈছে, কোনো যাতে গাত পাতি নলয়। আজি কেইদিনমান আগত অসমত বহুতো হুলস্থুল হৈছিল, য'ত নেকি ময়ো ভিডিঅ' বনাইছিলোঁ। আৰু কিয় হৈছিল? চানিলনি অসমত অহাৰ কাৰণে। আৰু এতিয়া চানি কিয় অসমলৈ আহিব বুলি এইজনী পালেগৈ মুম্বাইত। আৰু মুম্বাইত পালেগৈ মানে চানি গেলামালৰ দোকান বন্ধ কৰিবলৈ। আৰু গেলামালৰ দোকান মানে কি গম পাইছে নহয়? আৰু সেই মহান বোৱাৰী আৰু ছোৱালীকেইজনীক চিনাকি কৰাই দিওঁ আপোনালোকক। আৰু ছোৱালী আৰু বোৱাৰী বুলি কওঁতে কিছুমানৰ থাকে থিয় হৈ গ'ল নহয়, কাণৰ কথা কৈছোঁ বে। এনেকুৱা এচামে ন আমাৰ অসমখন বদনাম কৰি আছে, য'ত নেকি যি টি এগালমান কৰি কেলা আমাৰ অকল অসমখন ন বদনামি কৰি দিছে বে। আৰু এজনী বোৱাৰী বা ছোৱালীৰ কাৰণে আমাৰ ইমান ধুনীয়া সমাজখন কিছুমানে বেয়া কৰি পেলাইছে আৰু নিলজ্জিত কৰি পেলাইছে। মানে কি ক'ম আৰু। এইজনীক চিনি পাইছেনে? এইজনী হৈছে গোলাঘাটৰ পাখৰি, যিজনী নহয় মুম্বাইত গৈছিল কামৰ চৰ্তে কাম কৰিবলৈ। আৰু তাই মুম্বাইত গৈ নহয় এনেকুৱা কাম কৰিছে, অসমত তাইৰ নামে মানে ৰজন জনাই ফুৰিছে গোলাঘাট। আৰু গোলাঘাট এতিয়া ৰজন জনাই ফুৰিছে গাৰ্গীয়ে, বাহিৰত গৈ ঘটি আছে পইচা। আৰু এইবোৰক ন কেলা ভাইৰেল হোৱা বুলি নকয়, এইবোৰে কেলা নিজ ইচ্ছামতে অশ্লীল ভিডিঅ' বনাই ন ৱেবছাইটত নিজে এৰি দিছে। কম সময়ত অধিক মূল্য হোৱাটো মানে বিচাৰি ফুৰিছে এইবিলাক। এতিয়া তোমালোকে চোৱা, তাইৰ কাৰণে ন গোলাঘাট ডিষ্ট্ৰিক্টটো বদনাম, লগতে সেই মানুহজনৰ কেলা পৰিয়ালটো বদনাম। মই কৈছোঁ ন এনেকুৱা বোৱাৰীক কেলা পকা ভূত জলকীয়া আনি হেৰিত সানি দিব লাগে কেলা। তোমালোকে যি ভাবিছা ন সেইটোৱে। আৰু মই যোনটো পুখুৰীৰ মাছ তোমালোকৰ সেইটো পুখুৰীৰ মাছ মই জানো দিয়া, মই যোনটো ভাবিম তোমালোকেও সেইটোৱে ভাবিবা। আৰু আমি সকলোৱে ভালকৈ জানো যে আজি দুমাহমানৰ আগত এজনী 19 বছৰীয়া ছোৱালী আৰু এজন মানে 72 বছৰীয়া বৃদ্ধ মানুহৰ লগত কি অশ্লীল ভিডিঅ' ওলাইছিল। আৰু হয়তো তোমালোকেও চাইছা, ময়ো চাইছোঁ। কি ক'ম, আকৌ এতিয়া গোলাঘাট, যোৰহাট, গোলাঘাট কি মানে এইবোৰ অসমত কি চলি আছে মানে এতিয়া কি ক'ব লাগিব, দেহৰ বেপাৰ কৰা বুলি ক'ব লাগিব। এইবাৰ যোৰহাটৰ পৰা গোলাঘাট গ'ল, গোলাঘাটৰ পৰা এইটোতো কেলা মই পাহৰিছিলোঁ বে। ইটো কেলা আপুনি পঢ়ি আছে কেনেকুৱা লাগিছে কেনেকুৱা লাগিছে, য'ত ত'ত কেলা গাই ফুৰাটো নহয় জানো সাংবাদিক। চবকেতো এৰিলে কেলা ইয়াক এৰিব নোৱাৰি ন, ইয়াকতো ফালিমেই কেলা। হেল্ল' গাইজ, এইজন মহাপুৰুষেই আছে কেলা তোক আজি থুকিমেই। কিন্তু এইজনটো কেলা সাংবাদিক হৈ এইবিলাক কৰিব নালাগিছিল। বেলেগে যি কৈছে কৈছে মানি লৈছোঁ, তই ভাই সাংবাদিক হৈ এইবিলাক কৰিলে বেলেগে জনতা কি কৰিব মানে। আৰু ইহঁতৰ নিচিনা সাংবাদিকবোৰে ন বেলেগৰ ভিডিঅ' ভাইৰেল হ'লে একেটা চিনকে কেলা নিউজত 10 বাৰমান দেখাই থাকে। আৰু ইহঁতৰ ভিডিঅ' কি ভাইৰেল হ'লে মই নেদেখাম কেলা, ইহঁতৰো দেখাম। ই কেলা লোকক জ্ঞান দিওঁতে দিওঁতে নিজৰ মেথাটো গোবৰ হৈ গৈছে, নিজেই গম পোৱা নাই। থেংক ইউ ছ' মাছ গাইজ। আজিলৈ ভিডিঅ'টো যদি ভাল লাগিলে অকণমানো লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইবটো কৰি থৈ যাব। তেতিয়াহ'লে আজিলৈ দিছোঁ বাই, ভালকৈ থাকা, সুখত থাকা এণ্ড হাঁহি থাকা।